চাকৰিৰ সন্ধানত থকা সকলৰ বাবে খুবেই ভাল খবৰ এটি যে ডিসি অফিস নলবাৰী ডেপুটি কমিশনাৰ অফিস নলবাৰীত 15টা পোষ্ট খালী হৈছে অফিস পিয়নৰ 11টা জাৰি কাৰকৰ 4টা পোষ্ট খালী হৈছে 8 পাছ হ'ব লাগিব লগতে দৰমহাৰ নিৰিখ মাহিলি 12000 টকাৰ পৰা 37500 টকালৈ আৰু গ্ৰেড পে হৈছে 3900 টকা এতিয়া বয়সৰ সীমা কি 18 বছৰৰ পৰা 38 বছৰ 38 বছৰ 18 বছৰৰ পৰা 38 বছৰ কেনেকৈ এপ্লাই কৰিব আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আপুনি অফলাইন এপ্লাই কৰিব লাগিব সিলেকশন প্ৰসেস কি ৰিটেন টেষ্ট এটা ৰিটেন টেষ্ট পাতিব তাৰ পিছত তেওঁলোকে শৰ্টলিস্টেড ক্যান্ডিডেট খিনি নিউজ পেপাৰ বা তেওঁলোকৰ যি নোটিছ বোৰ্ড তাত লগাই দিব তাৰ পিছত আপুনি কলৈ পঠাব এপ্লিকেশন কলৈ পঠাব to the Deputy Commissioner Nolbari, Office of the Deputy Commissioner Nolbari PIN 781335. Logot apuni ki documents attach kori dibo lagibo. Hetu kotha janibo lagibo je self attested hobo lagibo atakhini documents apuni ji pass korise tar certificate mark sheet ekhini dibo lagibo logote age proof dibo lagibo PRC dibo lagibo caste certificate dibo lagibo tar pisot passport size photo dibo lagibo logote apuna sign or specimen era dibo lagibo sign to apuni kori dibo lagibo ekhon boga kagojot sign to kori dile hoi jabo 25 আগষ্ট তাৰিখৰ আগত আপুনি এপ্লাই কৰিব 25 আগষ্ট তাৰিখ হৈছে লাষ্ট ডেট বা আপুনি তাত গৈ ড্ৰপ বক্সত দিব পাৰে নাইবা আপুনি পোষ্ট কৰিব পঠাব পাৰে মই এড্ৰেছটো ইয়াতে লিখি দিছো এতিয়া যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে অফলাইন কৰিব লাগিব হৰে মনত ৰাখিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে কৰিব লাগিব অনলাইন কিন্তু নহয় অফিস অফ দা ডেপুটি কমিশনাৰ নলবাৰী এতিয়া যদি ভিডিওটো ভাল পাইছে আৰু আপোনাৰ যিখিনি বন্ধুৱে চাকৰি বিচাৰি আছে তেওঁলোকলে ভিডিওটো শ্বেয়াৰ কৰিব ফেচবুক হোৱাটছআপ সকলোতে আপুনি শ্বেয়াৰ কৰি দিব তেতিয়াহে তেওঁলোকৰ বাবে সুবিধা হ'ব আজি ভিডিওটো ইমানেই আছিল ধন্যবাদ